সকলোকে পুনৰ স্বাগতম জনাইছো ফলি পাঠশালাৰ এটা নতুন ভিডিঅ' লৈ। আজি এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছো, খুব ইণ্টাৰেষ্টিং টপিক হ'ব আৰু আজি ভিডিঅ'টো মই তোমাক কথা দিছো যে বহুত বেছি ইণ্টাৰেষ্টিং হ'ব আৰু আজি সেই ভিডিঅ'টো সেই সকল ষ্টুডেণ্টৰ বাবে যিসকলে এবাৰ HSLC দিছে, অৰ্থাৎ এবাৰ তেওঁলোকৰ ক্লাছ 10 দিছে, তেওঁলোকৰ ৰিজাল্ট আহিব 10 তাৰিখে আহিব বুলি কৈছে। ওকে, 10th of এপ্ৰিলত ৰিজাল্ট দিব বুলি কৈছে। এতিয়া এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আমাৰ মাজত এতিয়া সকলোৰে মাজত থাকে বা ঘৰত এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন ডিছকাশ্যন হৈ আছে যে মেট্ৰিকৰ ৰিজাল্টটো দিব, আমি ৰিজাল্টৰ পাছত কোনটো ষ্ট্ৰীম আমি সিলেকশ্যন কৰিম। ঠিক আছে, আমি আগৰ এটা ভিডিঅ' দিছিলো যে তোমালোকে কমাৰ্চ ষ্ট্ৰীমটো কিয় ল'ব লাগে সেই বিষয়ে আমি এটা ভিডিঅ' দিছিলো, তোমালোকে চালে গম পাবা। আজি আমি ভিডিঅ'টো অলপ ব্যতিক্ৰমীভাৱে আমি লৈ আহিছো আৰু আমি এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাই থাকিবা। তেতিয়া এই ভিডিঅ'টো শেষলৈকে চালেহে গম পাবা যে আজি এই ভিডিঅ'টো আমি কিয় বনাইছো আৰু আজি এই ভিডিঅ'টোৰ ইম্পৰ্টেঞ্চ কি। আজি এই ভিডিঅ'টোৰ নাম আমি ইয়াত ৰাখিছো যে ফেক্টৰ্ছ বিহাইণ্ড সিলেকশ্যন অফ এ ষ্ট্ৰীম। অ'কে, চ' তোমালোকে গম পাইছা যে এজন ষ্টুডেণ্টে ক্লাছ 10 পাছ কৰাৰ পাছত কোনটো ষ্ট্ৰীমত যাব। অ'কে, বেচিকেলি আমাৰ হাতত তিনিটা অপশ্যন থাকে। এটা হয়তো আৰ্টছত যাব পাৰে, নহয় তেওঁ ছায়েন্সলৈ যাব পাৰে বা নহলে কমাৰ্চলৈ যাব পাৰে। এতিয়া চোৱা, এজন ষ্টুডেণ্টে আৰ্টছত কিয় যাব, ছায়েন্সত কিয় যাব আৰু কমাৰ্চত কিয় যাব, সেই বিষয়েহে আজি এই ভিডিঅ'টো আমি বনাইছো। অৰ্থাৎ আজি এই ভিডিঅ'টো তোমাকে সম্পূৰ্ণকৈ ভালকে চালে তোমাকে গম পাই যাবা যে তুমি কোনটো ষ্ট্ৰীমত যাব লাগে, অৰ্থাৎ তুমি কোনটো ষ্ট্ৰীম তোমাৰ বাবে উপযুক্ত আৰু তোমাৰ ফিউচাৰটো তুমি কোনটো ষ্ট্ৰীমত বনাব পাৰিবা। ঠিক আছে, এতিয়া চোৱা, আমি এটা কথা খুব ইম্পৰ্টেণ্ট আমি ভাবিব লাগিব, তোমালোকে অলপ ভালকৈ চিন্তা কৰিবা যে চোৱা, কিবা এটা সিদ্ধান্ত লোৱাৰ আগত আমি তাৰ কিছুমান ফেক্টৰ্ছ বা এলিমেণ্টছ এটাক প্ৰভাৱ পেলায়। যেনেকৈ মই যদি তোমালোকক চিম্পল কথা এটা কওঁ যে ধৰি লোৱা তোমালোকে কালিলৈ বা অহাকালিলৈ তোমালোকে গুৱাহাটীলৈ যাবলৈ বিচাৰিছা। ঠিক আছে, এতিয়া তোমালোকে যেতিয়া গুৱাহাটী যাব বিচাৰিছা তেতিয়া তোমালোকে গুৱাহাটী কিহত যাবা, ৰেলত যাবা, গাড়ীত যাবা নে বাইকত বা স্কুটিত যাবা বা নিজৰ প্ৰাইভেট গাড়ীখন লৈ যাবা, এই যে ডিচিশ্যনটো, এই সিদ্ধান্তটো কিছুমান ফেক্টৰ বা এলিমেণ্টছে বা উপাদানে ইয়াত প্ৰভাৱ পেলাই আছে। কাৰণ চোৱা, যেতিয়া আমি গুৱাহাটী যাম বুলি ভাবিম তেতিয়া আমি যোনটো সিদ্ধান্ত ল'ম সেই সিদ্ধান্তটো, যেনে মই এক্সাম্পল যদি দিওঁ, যদি তুমি ভাবিছা যে গুৱাহাটী তুমি গৈ পালেই হ'ল, তাৰ কোনো টাইমৰ কোনো কথা নাই, বা যদি তুমি ভাবিছা কম খৰচত যদি তুমি গুৱাহাটী যাব লগা হয়, তেনে এই কম খৰচত গুৱাহাটী যাব লগা যিটো ডিচিশ্যন সেইটো তোমাক আপোনা আপুনি ৰেললৈ গুচি যাব। অৰ্থাৎ তুমি যাবা যে তুমি ট্ৰেইনত গ'লে সবতকে কম খৰচত তুমি গুৱাহাটী গৈ পেলাই পাবা। আৰু তুমি যদি ভাবিছা বোলে নাই গুৱাহাটীত খুব বেছি আৰ্জেণ্ট কাম এটা আছে, তুমি গৈ পেলাই খুব সোনকালে পাব লাগে, তেতিয়া তুমি পাৰ্চনেল ভেহিকেল বা পাব্লিক ট্ৰান্সপৰ্টত নগৈ তুমি পাৰ্চনেল এটা ট্ৰান্সপৰ্ট ল'বলৈ চেষ্টা কৰিবা, যাতে তুমি কম সময়তে গৈ পেলাই পোৱা। এই যে কিছুমান উপাদানে ইয়াত প্ৰভাৱ পেলাইছে নে নাই, যে কাইলৈ যদি বৰষুণ দিয়ে তেতিয়াহ'লে মই ছাতিটো ল'ম, নহয় জানো? এই বৰষুণ নিদিলে আমি ছাতি কেতিয়াও নলওঁ, বা খুব ৰ'দ দিছে তেতিয়াহ'লে আমি ছাতিটো ল'ম। এই ছাতিটো লোৱা যিটো ডিচিশ্যন, সেই ডিচিশ্যনটো প্ৰভাৱ পেলাই আছে বৰষুণ দিয়া আৰু নিদিয়াটোৱে। ঠিক একে প্ৰকাৰে আমি একেধৰণে ক'ব লাগিব যে তুমি কোনটো ষ্ট্ৰীম ল'বা, কোনটো ষ্ট্ৰীম তোমাৰ বাবে পাৰফেক্ট হ'ব, সেই প্ৰশ্নটোৰ উত্তৰ কেনেকে পাইছা তোমালোকে? হয়তো তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ মেক্সিমামৰ ঘৰত আমি জানো বা আমি দেখি আহিছো, বা তোমালোকে হয়তো দেখিছা কাৰোবাৰ ঘৰত হয়তো আৰ্টছৰ ষ্টুডেণ্ট আছে, কাৰোবাৰ ঘৰত হয়তো বায়েক আৰ্টছত আছে, ককায়েক আৰ্টছত আছে, বা কাৰোবাৰ ঘৰত হয়তো কোনোবা ডক্তৰ পৰিয়ালৰ আছে বা পৰিয়ালত কোনোবা ডক্তৰ আছে। চ' সেই ডক্তৰ থকাৰ কাৰণে কোনোবা এজন ডক্তৰ হ'ম বুলি ভাবি পেলাই ছায়েন্সত আহিছে, বা কোনোবা ঘৰত পৰিয়ালত কোনোবা কমাৰ্চিয়ান আছে, অলৰেডি ককায়েক বা ভনীয়েক বা বায়েকে কোনোবা কমাৰ্চত পঢ়িছে, সেইকাৰণে কমাৰ্চ পঢ়িছে। সেই তেনেকেহে আমাৰ সিদ্ধান্তবোৰ লোৱা আমি মেক্সিমাম সমাজ ব্যৱস্থাত আমি দেখি আহিছো। সেই কথাটো এটা এক প্ৰকাৰ আমি ক'ব লাগিব যে বেয়া সিদ্ধান্ত হয়, কাৰণ তেনেকৈ বহুতবোৰ আমি দেখিছো যে সকলোবোৰ ষ্টুডেণ্টে কোনোবা আমি অনুকৰণ কৰি যাওঁতে যাওঁতে বা ফ'ল' কৰি যাওঁতে যাওঁতে তেওঁৰ যিটো ক্ৰিয়েটিভিটি সেই বস্তুটো নাইকিয়া হৈ যায়গৈ। অৰ্থাৎ তেওঁ সেই ফিল্ডটোত পিছত গৈ অনুভৱ হয় যে মই এই ফিল্ডটোত নাহাহেঁতেনে ভাল আছিলে, মই এইটো ফিল্ডতহে বেছি ভাল, বা মই এই ষ্ট্ৰীমটোত নাথাকা। এনেকুৱা বহুত এক্সাম্পল আছে, তোমালোকে দেখিবা যে হয়তো তেওঁ ছায়েন্সত পঢ়িছিল বা আৰ্টছত পঢ়িছিল, পিছত গৈ পেলাই তেওঁ কৈ আছে যে নাই এনেকুৱা হ'ব নালাগিছিল, আৰ্টছত পঢ়াতে পিছত কৈছে যে মই ছায়েন্সতহে বেছি ভাল আছিলে, ছায়েন্সতে কৈছে যে নাই মইতো ঘৰৰ প্ৰেছাৰৰ কাৰণেহে ছায়েন্স ল'লো, মই আৰ্টছ পঢ়া বা কমাৰ্চ পঢ়াই ভাল আছিলে। চ' এনেকুৱা যাতে তোমাৰ লগত নহওক সেই গতিকে ফলি পাঠশালাই এইটো ভিডিঅ' তোমালোকলৈ লৈ আহিছে। ঠিক আছে, চ' এই ভিডিঅ'টো তোমালোকে খুব ভালকৈ শেষলৈকে চাবা। এতিয়া চোৱা, মই যেনেকৈ কৈছো যে তোমালোকে কোনটো ষ্ট্ৰীম লৈ পেলাই পঢ়িবা, ছায়েন্সে ল'বা নে আৰ্টছে ল'বা নে কমাৰ্চে ল'বা, তাক কিছুমান উপাদান বা কিছুমান মূল তোমাৰ কি বুলি কয় ফেক্টৰে তাক ডিচাইড কৰে, বা কিছুমান ইম্পৰ্টেণ্ট কথা আছে, সেই কথাবোৰৰ উত্তৰবোৰ
ইয়াত 5টা প্ৰশ্ন আছে মই তোমালোকক ভিডিঅ'ৰ শেষলৈ দিম সেই 5টা প্ৰশ্ন কি সেই 5টা প্ৰশ্নৰ উত্তৰটো তুমি চাই পেলাইহে ক'বা যে তুমি কোনটো ষ্ট্ৰীমত যাবা অৰ্থাৎ সেই 5টা প্ৰশ্ন তুমি এখন বহিত লিখি ল'বা লিখি লৈ পেলাই যিটো উত্তৰ আহিব সেই উত্তৰটো চাই পেলাইহে তুমি ষ্ট্ৰীমটো সিলেক্ট কৰিবা ঠিক আছে সেইকাৰণে আমি প্ৰথমটো ফেক্টৰলৈ যাওঁ ফিলিং অফ কিউৰিয়ছিটি অৰ্থাৎ তোমাৰ যিটো কিউৰিয়ছিটি থাকে অৰ্থাৎ আমাৰ যিটো শিকাৰ আগ্ৰহ থাকে অৰ্থাৎ আমি কিউৰিয়াছ আমাৰ চাবা কেতিয়াবা এনেকুৱা হয় আমি যেতিয়া ডাঙৰ হৈ আহো আমাৰ শিক্ষা ব্যৱস্থাটোৰ কথা ক'ব লাগিব বা আমাৰ এটা প্ৰব্লেম আহি যায় যে আমি যিমানে ডাঙৰ হৈ আহো নহয় আমাৰ মনত এটা বস্তু নাইকিয়া হৈ আহে সেইটো হৈছে কিউৰিয়ছিটিটো অৰ্থাৎ কিবা এটা বস্তু জানা আৰু শিকাৰ যিটো আগ্ৰহ আমি সৰু অৱস্থাত বহুত প্ৰশ্ন কৰো মা এইটো কিয় মা দেউতা এইটো কিয় হ'ল কিয় আজি এনেকুৱাই হৈ আছে কিয় বৰষুণ দি আছে কিয় আজি ৰ'দেই দি আছে মানে এই যে প্ৰশ্নবোৰ যে আহি থাকে এই প্ৰশ্নবোৰে আমাৰ মনত কিবা এটা বস্তু জানিবৰ বাবে আগ্ৰহ এটা ক্ৰিয়েট কৰে এই কিউৰিয়ছিটিটো যিমান বেছি হ'ব সিমানেই মানুহ জীৱনত সাকসেছ হ'ব পাৰে সেইটো তোমালোকে নিশ্চয় জানা কিন্তু সময়ৰ লগে লগে আমি কি কৰো এটা ৰেট ৰেচত গুচি যাওঁ সো এটা মানে গতানুগতিক প্ৰক্ৰিয়াত আমাৰ জীৱনটো চলি যায় কাৰণ এই কিউৰিয়ছিটিটো ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে কিন্তু এতিয়া আমি সেইটো তেনেকে ভাবিলে নহ'ব প্ৰথম কথা তোমালোকে ফিলিং অফ কিউৰিয়ছিটিটো অৰ্থাৎ তোমাৰ যিটো শিকাৰ আগ্ৰহ আছে সেই সাইডটো চাব লাগিব তুমি চাব লাগিব যে তোমাৰ শিকাৰ আগ্ৰহটো ক'ত আছে বোলে নাই তোমাৰ মেচিনৰ বিষয়ে শিকিবলৈ মন আছে মেচিনবোৰে কেনেকৈ ফাংচন কৰে তুমি এই মেচিন ৰিগাৰ্ডিং কথা বতৰাবোৰ পাতিলে তুমি খুব ভাল পোৱা তুমি বৰ নোহোৱা কেতিয়াও অৰ্থাৎ তোমাৰ কিউৰিয়ছিটিটো সদায় মেচিনটোৰ প্ৰতি থাকে কেনেকে এই ফেনখন ঘূৰি আছে কেনেকে ৰেফ্ৰিজাৰেটৰটোৱে কাম কৰিছে কেনেকৈ এখন বাইক চলি আছে কেনেকৈ এটা ইঞ্জিন চলি আছে এই মেচিনৰ ওপৰত তোমাৰ জানিবলৈ সদায় আগ্ৰহটো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে তুমি বৰ নোহোৱা বা তুমি যদি নেচাৰ বা ক্ৰিয়েশ্যনছবোৰ কেনেকে ইমান ধুনীয়া সৃষ্টিটো হৈছে কেনেকে টেলিভিশ্যনটো বনিছে নহয় জানো কেনেকে ইমান ধুনীয়াকে এখন গাড়ী ডিজাইন কৰিছে এই ক্ৰিয়েশ্যনবোৰ বা নেচাৰৰ ইমান ধুনীয়া সৃষ্টিবোৰ কেনেকৈ হৈছে এনেকুৱা যদি ক্ৰিয়েশ্যনৰ ওপৰত জানিবলৈ মন আছে বা তোমাৰ যদি কিবা মেথছ অৰ্থাৎ তুমি অংক কৰি খুব ভাল পোৱা তুমি বৰ নোহোৱা কেতিয়াও অৰ্থাৎ কেইটা বাজিছে চাব লগা নহয় আৰু তুমি একদম মেথছত বহিলা মানে দিনেই হ'ল নে ৰাতিয়ে হ'ল তুমি গমেই নোপোৱা আৰু তোমাৰ কিউৰিয়ছিটিটো পুৰা ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে বা তোমাৰ যদি এক্সপেৰিমেন্ট কৰি ভাল লাগে যে এইটোনো কেনেকে হ'ল মই অকণ চাব বিচাৰিছো বা এইটোনো কেনেকে হ'ল বা এইটোনো কিয় হ'ল ঠিক আছে বা কিয় এইটো এনেকুৱা হৈ আছে গম পাইছানে এই যে কিয় হোৱাই হাউ এই প্ৰশ্নবোৰ তোমাৰ এক্সপেৰিমেন্ট কৰি পেলাই চাবলৈ মন যায় অৰ্থাৎ তোমাৰ মেচিন নেচাৰ মেথছ এক্সপেৰিমেন্টছ এইবিলাকত তোমাৰ মাইণ্ডটো থাকি পেলাই খুব বেছি তুমি নিজকে ছেটিছফাইড এণ্ড হেপী ফিল কৰা তেন্তে হ'লে তুমি ছায়েন্সৰ বাবে বনিছা তুমি ছায়েন্স ষ্ট্ৰীমত যাব লাগিব ঠিক আছে যদিহে তোমাৰ যদি মাইণ্ডটো ছ'চাইটিৰ ফালে জানিবলৈ মন যায় অৰ্থাৎ তুমি ছ'চাইটি ৰিগাৰ্ডিং ফেক্টছ এণ্ড ফিগাৰ্ছবোৰ জানিব তোমাৰ বা সমাজখনৰ বিষয়ে তোমাৰ অধ্যয়ন কৰিবলৈ ভাল লাগে ঠিক আছে যে তোমালোকে সমাজ অধ্যয়ন যেনেকে পঢ়িছা সমাজৰ বিভিন্ন দিশ বা বিভিন্ন তথ্য তুমি জানি খুবেই বেছি আগ্ৰহী বা তাৰ ওপৰত লিখাবোৰ তুমি পঢ়ি পেলাই খুবেই ভাল পোৱা বা তুমি সমাজ বা তুমি সেই সমাজত বাস কৰা মানুহৰ বিষয়ে বা মানুহৰ যিবোৰ সাইকোলজি ওকে সো মানুহে কেনেকৈ চিন্তা কৰে মানুহৰ চিন্তা দৰ্শন কেনেকুৱা আইডিঅলজিবোৰ কেনেকুৱা সো মানুহৰ এই চিন্তা চৰ্চাবোৰ কেনেকুৱা হয় বা মানুহৰ চিন্তা শক্তি কেনেকৈ বিকাশ হৈছে সেইবিলাকৰ ওপৰত যদি তোমাৰ অলপ জানিবলৈ মন আছে বা তোমাৰ যদি হিষ্ট্ৰী আমাৰ পাষ্টটো কেনেকৈ হ'ল ইণ্ডিয়াৰ পাষ্ট অসমৰ পাষ্ট ওকে সো তোমাৰ যদি হিষ্ট্ৰীৰ ওপৰত জানিবলৈ খুবেই বেছি আগ্ৰহী তুমি ঠিক আছে বা অতীত হৈ যোৱা যিবোৰ ঘটনা আছে সেইবোৰ ওপৰত যদি তুমি জানিবৰ বাবে তুমি কেতিয়াও বৰ ফিল নকৰা বা সেইবোৰ যদি সদায় জানিবলৈ তোমাৰ মনটো আগ্ৰহী হৈ থাকে বা তুমি যদি লেংগুৱেজৰ ভাষাৰ বিষয়ে তুমি বিভিন্ন ভাষা শিকি ভাল পোৱা বা ভাষাৰ ব্যাকৰণৰ ওপৰত তুমি অগাধ তোমাৰ নলেজ ল'ব খুজিছা বা অগাধ জ্ঞান ল'ব খুজিছা বা ভাষাটো তুমি এক্সপেৰিমেন্ট কৰি পেলাই ভাল পোৱা ভাষাৰ বিষয়ে অলপ ডিপলি ষ্টাডি কৰি ভাল পোৱা তেন্তে ইউ আৰ মেড ফৰ আৰ্টছ ষ্ট্ৰীম ঠিক আছে এটা খুব টপিক খুব ইম্পৰ্টেণ্ট তোমাকে লিখি ৰাখিবা যে তুমি কোনটো ভাল সেইটোতো কোনেও বুজি নাপাবা চাবা আজি তোমাৰ মনৰ কিউৰিয়ছিটিটো কি হয় অৰ্থাৎ তোমাৰ মনত প্ৰশ্ন কিবোৰ উদয় হৈ আছে এক্সেপ্ট ইউ বেলেগে কোনেও ক'ব নোৱাৰিব ইভেন তোমাৰ পেৰেণ্টছেও ক'ব নোৱাৰিব তুমি নিজকে এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব অৰ্থাৎ এই ভিডিঅ'টো তুমি নিজেই খুব দৃঢ়তাৰে চাই পেলাই নোট ডাউন কৰি যাবা ঠিক আছে আৰু আমি লাষ্টলি আহিম যে যদিহে তোমাৰ বিজনেছ যে ব্যৱসায়ৰ প্ৰতি যিটো এটা ট্ৰেণ্ড চলি আছে যে তুমি বিজনেছৰ প্ৰতি একদম খুব আগ্ৰহ নোহোৱা অৰ্থাৎ তুমি বিজনেছত চাকৰিতকৈ বেছি তুমি বিজনেছ মাইণ্ডেড মানুহ বা তুমি বিজনেছ এটা এষ্টাব্লিছ কৰিব খুজি আছা ব্যৱসায়বোৰে কেনেকৈ ফাংচনিং কৰে ব্যৱসায় কাম কাজবোৰ কেনেকৈ চলে এই গোটেই বস্তুবোৰ জানিব খুজি আছা কেনেকৈ পইচা অৰ্থাৎ দ্য মোষ্ট ইম্পৰ্টেণ্ট থিং সমাজত বা এখন দেশ চলিবলৈ এখন ৰাজ্য চলিবলৈ বা এখন ইভেন সৰুকৈ গাঁও বা ঘৰ এখন চলিবলৈ পইচাৰ যি ইম্পৰ্টেণ্ট ৰোল আছে অৰ্থাৎ তুমি পইচাৰ বিষয়ে
তুমি জানিব খুজিছা বা পইচা কেনেকৈ কাম কৰে বা পইচা কেনেকৈ আহে সোর্স অফ ইনকাম I mean expenses headings of incomes okay so tak keneke smartly expand koribo pare budget koribo pari okay so paisa regarding jiman bur totthyo ase tumi sei bikhoye janibo khujisa ba tumi jodi market orthat bazar eta bihu samoy samagoto আমি যে সবে এটা বজাৰলৈ ওলাই যাম নহয় জানো সকলোবোৰ বস্তু কিনিম কাপোৰ কিনিম পিঠাপনা কিনিম নহয় জানো এই গোটেই বজাৰখনে আমাৰ অৰ্থনীতি এটাৰ মূল মেৰুদণ্ড হিচাপে ব্যাকবোন হিচাপে কাম কৰি আহিছে এটা এই বজাৰৰ বিষয়ে যদি তুমি জানিব কেতিয়াবা বিচাৰা যে বজাৰবোৰ কেনেকৈ এষ্টাব্লিছ হয় বজাৰে কেনেকৈ ফাংচনিং হয় ইয়াত কেনেকৈ ডিমান্ড হয় বা কেনেকৈ ডিমান্ড এটা ক্ৰিয়েট কৰা হয় চাহিদা কেনেকৈ ক্ৰিয়েট কৰা হয় ঠিক আছে সো বজাৰবোৰনো কি হয় বজাৰবোৰে কেনেকৈ প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰে সেই বিষয়ে যদি তুমি জানিব খুজিছা বা ফাইনান্সিয়াল যেটো সিস্টেম আছে অৰ্থাৎ যেটো আমাৰ ফাইনান্স বিত্তীয় যেটো অৱস্থা বা বিত্তীয় যেটো আমি কলো নহয় মানি মাৰ্কেট এবোৰ সকলো মিলি পেলাই এটা ফাইনান্সিয়াল কন্ডিশন হয় সেই ফাইনান্সৰ বিষয়ে যদি তুমি জানিব খুজিছা অৰ্থাৎ তুমি অৰ্থনীতিৰ দিশটোৰ ওপৰত যদি অকমান তুমি বেছিকৈ গুৰুত্ব দিব খুজিছা বা তুমি মানি বিজনেস মাৰ্কেটৰ ওপৰত যদি তুমি ভালকৈ ষ্টাডি কৰিব খুজিছা তুমি যদি ভাবিছা যে তুমি এই দিশত পঢ়িবলৈ গলে বা জীৱনত তুমি আগুৱাই যাব পাৰিবা বা তুমি কেতিয়াও বোৰ ফিল নকৰা তেনদলে ইউ আৰ মেড ফৰ কমাৰ্চ ষ্ট্ৰীম ঠিক আছে সেইকাৰণে প্ৰথম উপাদানটো হৈছে ফিলিং অফ কিউৰিওসিটি অৰ্থাৎ তোমাৰ যত শিকাৰ মন আছে এই মই সেগমেন্ট কৰি দিছো তিনটা এই তিনটা সেগমেন্টৰ যোনটো সেগমেন্টৰ বিষয়ে তোমাৰ ডিপ ষ্টাডি কৰিবলৈ মন আছে সেই সেগমেন্টৰ ষ্ট্ৰীমটোলেহে তুমি যাবা তোমাৰ যদি মানি মাৰ্কেটৰ বিষয়ে শিকিব মন আছে আৰু তুমি যদি আৰ্টছত গৈ এডমিশন লৈ ললা তেনলে তুমি কেতিয়াও তোমাৰ 100% পাৰফৰম্যান্স দিব নোৱাৰিবা বা তোমাৰ যদি মেচিনৰ ওপৰত জানিবলৈ মন আছে তুমি যদি কমাৰ্চত এডমিশন লৈ ললা তে তোমাৰ কেতিয়াও সেই মাইন্ডটোৱে যেটো স্যাটিসফ্যাকশন পাব লাগে সেই স্যাটিসফ্যাকশন কেতিয়াও নাপাব এতিয়া আমি ইয়াৰ 2 নম্বৰ উপাদানটোলৈ আহিম আমাৰ 2 নম্বৰ ফ্যাক্টৰটো হৈছে থিংকিং ষ্টাইল এটা সোৱা যেনেকৈ এই পাঁচটা আঙুলি সমান নহয় তেনেকৈ আমি মানুহ বেদে বা মানুহৰ পৰিবেশ ক্ৰমে সকলোবোৰ মানুহৰ থিংকিং যেটো ষ্টাইল অৰ্থাৎ চিন্তন যেটো প্ৰক্ৰিয়া বা চিন্তনৰ যেটো পদ্ধতি ই একে কেতিয়াও হ'ব নোৱাৰে গম পাইছানে সো সেই কাৰণে আমাৰ থিংকিং ষ্টাইলটোও নিৰ্ভৰ কৰিব বা ডিপেন্ড কৰিব যে আমি কোলে যাম তুমি কেনেকৈ চিন্তা কৰিছা বা তোমাৰ চিন্তা শক্তি পৰিসৰটো কিমান ডাঙৰ বা তুমি কোনবোৰ টপিকত চিন্তা কৰি বেছি নিজকে আনন্দ অনুভৱ কৰা সেই টপিকবোৰ আমাৰ পঢ়াৰ লগত যেতিয়া ৰিলেট থাকিব নহয় তেতিয়া আমি বোৰ নহওঁ কেতিয়াও গম পাইছানে তেতিয়া আমাক কোনো পঢ়িবলৈ যা বুলি কৈ থাকিব নালাগে কাৰণ তোমাৰ দিনে ৰাতে তোমাৰ মাইন্ডটো যেনেকুৱা সাৰ্কুলত ঘূৰে বা যেটো অৰবিটত তোমাৰ মাইন্ডটো ঘূৰি আছে সেই অৰবিটৰ যদি চিন্তাধাৰাটোৰ লগত যদি তোমাৰ পঢ়া শুনাটো হয় নহয় তেতিয়া আমাক কেতিয়াও পঢ়িবলৈ যাবলৈ ক'ব নালাগে এটা চোৱা তুমি দিনে ৰাতে যদি তুমি সে টিভি চাই পেলাই ভাল পোৱা সো তুমি যেতিয়া টিভি চোৱাৰ কথা বা কিবা ফেভাৰিট সিনেমা এখন যদি আহে বা কিবা খেল এখন যদি তোমাৰ টিভিত চলি আছে তাক চাবৰ কাৰণেতো মাহঁতে ক'ব নালাগে যে যোৱাচোন গৈ পেলাই সিনেমাখন চোৱাগে বুলি ক'ব লগা হয় জানো আমাক কাকুকে ক'ব লগা নহয় কাৰণ জানো আমাৰ মাইন্ডটো একদম বিন্দাস তেতিয়া সময় এনজয় ফিল কৰিব যে আমি টিভি চাই বিৰাতে ভাল পাম সো সেইকাৰণে আমাৰ মাইন্ডটোৱে সেই টিভি চাবলৈ বা সিনেমাখন চাবলৈ বা ফেভাৰিট মুভিখন চাবলৈ আমাক এনি টাইম মানে ইনষ্ট্ৰাকশন দিয়ে থাকে মাইন্ডটোৱে আমাৰ থিংকিংতে কৈ আছে বল চামগে সো সেইকাৰণে আমাৰ মাইন্ডটো কোনো ক'বই নালাগে যেনেকৈ পঢ়িবলৈ মন নাযায় দেখিহে আমি পঢ়িবলৈ মাহঁতে সদায় হেকেলিয়ে থাকিব লাগে পঢ়গে যেতিয়া তুমি ভাবিবাচোন যেতিয়া আমি যেটো ধৰণত ভাবি ভাল পাওঁ বা যেনেকে ধৰণত আমি থাকি ভাল পাওঁ বা যেটো ষ্টাইলত আমাৰ মেন্টেল অৰবিটত আমাৰ মেন্টেল গোটেই ফাংশনিংটো ঘূৰে অৰ্থাৎ আমাৰ চিন্তন প্ৰক্ৰিয়াটো যেটো ষ্টাইলত ঘূৰে সেইটো ষ্টাইলত যেতিয়া আমি পঢ়িবলৈও পাম নহয় তেতিয়া আমাক কি বেছি সৌভাগ্যৱান এখন পৃথিৱীত কোনোৱে নহব ঠিক আছে সো সেইকাৰণে আমাৰ থিংকিং ষ্টাইলটো সদায় তোমালোকে নিজৰ থিংকিং ষ্টাইলটো তোমালোকে ক্যাটেগৰাইজ কৰিবলৈ যত্ন কৰিবা যদি তুমি সায়েন্স থিংকিং কেতিয়া আহিব অৰ্থাৎ তোমাৰ থিংকিং ষ্টাইলটো যেতিয়া লজিক্যাল হ'ব লজিক্যাল মানে বুজি পাইছা নহয় যে কিবা এটা বস্তুত আমি কাৰণ বিচাৰো মানে অৰ্থাৎ কোনোবাই যদি কিবা এটা কয় যে এটো নকৰিবি যে কিয় নকৰিবা কাবাৰ লগত আৰ্গুমেন্ট কৰাৰ কথা কোৱা নাই মই অৰ্থাৎ তোমাৰ যদি মাইন্ডটোৱে কয় যে এটো যে মানা কৰিছে যে কিয় মানা কৰিছে কি বা আছে ইয়া বিহাইণ্ড সিনটো কি ওকে বা তোমাৰ যদি এটা এনালাইটিকেল তুমি এনালাইসিস কৰি পেলাই বা তুমি বিতং ভাবে চালি জাৰি চোৱা প্ৰত্যেকটো বস্তু তুমি কিবা এটা কলে সেই কথাটো মানি লোৱাৰ আৰত তুমি গোটেই এটা লজিক্যালি এনালাইটিক্যালি তুমি চিন্তা কৰি পেলাই চোৱা যে এইটো বস্তু এই কাৰণে এনেকে কৈছে সেইটো হৈছে লজিক্যাল থিংকিং অৰ্থাৎ তোমাক যে মানদাদাই সদায় ভালকে পঢ় বুলি কৈ আছে সেইটো কিহৰ কাৰণে ভালকে পঢ়িবলৈ কৈ আছে এবাৰ ভাবি চোৱাচোন আমাক যে কয় যে কি বুলি কয় টাইমত ষ্টাডি কৰিব লাগে বা ভালকে ৰিজাল্ট কৰিলে ভাল এখন কলেজত পঢ়িলে এটা ভাল ৰিজাল্ট হলে যে জীৱনত আমি আগুৱাই যাব পাৰিম বা তাৰ বিনিময়ত যে মাহঁতে কয় যে সদায় ভাল কাম কৰিবৰ কাৰণে ভালকে পঢ়িবৰ কাৰণে কিয় এবাৰ লজিক্যালি ভাবি চোৱাচোন
তাত মা দেউতাহঁতৰ একো বেনিফিট নাথাকেতো এজ এ ষ্টুডেণ্ট আমি যদি ভালকে পঢ়ো আমাৰ আপকামিং ফিউচাৰটো ব্ৰাইট হ'ব তুমি লজিকেলি এবাৰ চিন্তা কৰি চোৱাচোন কথাটো হয়নে নহয় সেই কথাটো অৰ্থাৎ লজিকত আমি সদায় কাৰণটো যদি তুমি দৰ্শাই ভাল পোৱা এনালাইটিকেল তুমি বিতংভাৱে যদি এটা বস্তু চিন্তা কৰি পেলাই ভাল পোৱা তোমাৰ যদি প্ৰব্লেম সলভিং এটা মাইণ্ডছেট থাকে অৰ্থাৎ তোমাৰ মাইণ্ডটোৱে কিবা এটা প্ৰব্লেম পাইছে তাক সলভ কৰিবৰ কাৰণে এনি টাইম চিন্তা কৰি থাকে যেনেকৈ তুমি চোৱাচোন চায়েন্সৰ উদ্ভাৱন অভাৱেই আৱিষ্কাৰৰ মূল বুলি কয় অভাৱ যে আছে তাক আমি মানি নলৈ তাতে আমি কিবা এটা নতুন ইনভেনশ্যন কৰিব আমি চেষ্টা কৰো ঠিক আছে যেনে তুমি চোৱা যেতিয়া টেলিফোন আৱিষ্কাৰ হৈছিল তেওঁ সেই পাৰ্টিকুলাৰ অভাৱটো ফিল কৰিছে যে দূৰত থকা মানুহটোৰ লগত কেনেকে কথা পাতিম সেই অভাৱটোৰ সলিউশন হিচাপে তেওঁ প্ৰব্লেম এটা পাইছিলে যে দূৰত থাকিলে মানুহে কথা পাতিব নোৱাৰে এটা এটা ডাঙৰ প্ৰব্লেম আজিৰ ডেটত যদি মোবাইলটো নেটৱৰ্কটো নাইকিয়া হৈ যায় এবাৰ ভাবাচোন কি হ'ব আমি ভিডিঅ' কলিং হওক বা নৰ্মেল কলিঙে ফোন কলিং কৰিব পাৰিম জানো নোৱাৰো চ' যোনে প্ৰথমতে আৱিষ্কাৰ কৰিছিল তেওঁ ভাবিছিলে যে দূৰত থকা মানুহৰ লগত কথা পাতিবলৈ যেহেতু আমাৰ প্ৰব্লেম হৈ আছে চ' সেইকাৰণে আমি টেলিফোনটো আৱিষ্কাৰ কৰিব লাগিব ডেট ইজ কল প্ৰব্লেম সলভিং মাইণ্ডছেট প্ৰব্লেম সকলোৰে জীৱনত থাকিব সেই প্ৰব্লেমবোৰ লৈ পেলাই তুমি আগুৱাই গৈ পেলাই প্ৰব্লেমবোৰ যেতিয়া সলভ কৰিবলৈ তুমি চেষ্টা কৰিবা ডেট ইজ কল চায়েন্স মাইণ্ডছেট মানে আমি চায়েন্সৰ দৰে বা চায়েন্সৰ সেই মাইণ্ডছেটটোৰ প্ৰয়োজন আছে তোমাৰ যদি প্ৰব্লেম সলভিং এটা মাইণ্ডছেট আছে তেনে ইউ আৰ ফৰ দ্য চায়েন্স ষ্ট্ৰীম ঠিক আছে যদি প্ৰেক্টিকেল তুমি থিংক কৰিব পাৰা প্ৰেক্টিকেলি আকাশত চাং পাতা নহয় মানে প্ৰেক্টিকেলি তুমি চিন্তা কৰিব পাৰিব লাগিব অৰ্থাৎ মাটিত ভৰি থৈ প্ৰেক্টিকেল যে এই কামটো যে কৰিব লগা হয় বা সাপোজ কিবা এটা কাম যদি তোমাক কৰিবলৈ দিয়া হৈছে এই কামটো প্ৰেক্টিকেলি সম্ভৱ হয় নে নহয় যেনে মই এক্সাম্পল দিছো তোমাক যদি প্ৰেক্টিকেলি তুমি চাবা তোমাক যদি 24 ঘণ্টা খেলি থাকিবলৈ দিয়ে তুমি খেলিব পাৰিবা নেকি বা তোমাক কাৰোবাক যদি 24 ঘণ্টা দিনটোত শুই থাকিবলৈ দিয়ে সেইটো প্ৰেক্টিকেল নেকি এটা ইম্প্ৰেক্টিকেল কথা কোনো মানুহে দিনৰ দিনটো সি যিমানে শুই ভাল নাপাও সি যদি খাই ভাল নাপাও তাই এনি টাইম যদি খাই থাকিবলৈ দিয়ে সি খাব পাৰিব নেকি নে খেলি থাকিবলৈ দিলে বা টিভি চাই থাকিবলৈ দিলে এটা সময়ত তুমি বৰ হৈ যাবা সেইকাৰণে প্ৰেক্টিকেল নহয় সেই বস্তুটো প্ৰেক্টিকেল কোনটো হ'ব যে সকলোবোৰ উপাদান বা সকলোবোৰ ফেক্টৰ নেচাৰটোক আমি লগত লৈ যেটো কাম আমি কৰিব পাৰো দ্যাট ইজ কল প্ৰেক্টিকেল সায়েন্সে সেই প্ৰেক্টিকেল থিংকিঙৰ ওপৰত সদায় গুৰুত্ব দিয়ে ঠিক আছে সো এনেকুৱা টাইপৰ যদি তোমাৰ চিন্তাধাৰাবোৰ চলিছে লজিকেল এনালাইটিকেল প্ৰব্লেম সলভিং প্ৰেক্টিকেল তোমাৰ মাইণ্ডছেট হয় অৰ্থাৎ হাউ ডাজ ইট ৱৰ্ক অৰ্থাৎ তোমাৰ মাইণ্ডত যদি প্ৰশ্ন এটা আহে যে কেনেকৈ ই কাম কৰে ইয়াৰ কাম কৰা প্ৰক্ৰিয়াটো কেনেকুৱা ই যিয়ে নহওক মেচিনটোৱে হওক চিলাই মেচিনটোৱে হওক মোবাইলটোৱে হওক টিভিটোৱে হওক ফেনখনেই হওক গাড়ীখনেই হওক স্কুটাৰখনেই হওক ই যদি কেনেকৈ কাম কৰে সেই কথা জানিবৰ কাৰণে যদি তোমাৰ এনি টাইম তোমাৰ মাইণ্ডটোৱে ইনষ্ট্ৰাকশ্যন দিয়ে থাকে তেনেহ'লে ইউ আৰ ফিট ফৰ দ্য চায়েন্স ষ্ট্ৰীম তাৰপিছত আমি আহোঁ আৰ্টছ থিংকিং যদি তোমাৰ ক্ৰিয়েটিভ মাইণ্ডছেট হয় ক্ৰিয়েটিভ থিংকাৰ নতুন নতুন চিন্তা নতুন নতুন পৰিকল্পনা কৰিব পাৰে ক্ৰিয়েশ্যনবোৰ নতুন নতুন হয় গম পাইছেনে দেন এইটো এটা আৰ্টছ ষ্ট্ৰীমৰ খুব গুৰুত্বপূৰ্ণ উপাদান এক্সপ্ৰেছিভ থিংকিং মানে মনৰ ভাৱনাবোৰ এক্সপ্ৰেছ কৰিবৰ কাৰণে চিন্তা চৰ্চাবোৰ তেনেকে ধৰণে চলায় গম পাইছা যেটো ক্ৰিয়েটিভ মানে কিবা এটা নতুন নতুন ক্ৰিয়েশ্যন কৰিবলৈ ভাল পায় নতুন ক্ৰিয়েশ্যন ধৰি লোৱা কিবা মই সিম্পল যদি এক্সাম্পল এটা দিওঁ যে আজি ধৰি লোৱা তুমি এখন কিবা ছবি আঁকিব দিছা ঠিক আছে মই ইয়াত আৰ্ট মানে আৰ্টটো বুজোৱা নাই মই জাষ্ট থিংকিং প্ৰচেছটো বুজাইছো যে নতুনকৈ ক্ৰিয়েটিভ আজি তুমি যদি এখন নেচাৰৰ বিউটিৰ যদি এখন ছবি আঁকিব লগা হয় তো সবৰে নেচাৰেল বিউটিটো বেলেগ হ'ব আৰু কাৰবাৰ বেলেগ হ'ব অৰ্থাৎ সেই নেচাৰটো যোনে ক্ৰিয়েটিভ ভাৱে চাব শিকিছে তেন্তে সেই কয় নহয় বোলে সৰি পৰা গছৰ পাততো কোনোবাই এটা নতুন জীৱন দেখা পায় ঠিক আছে সেইটো হৈছে ক্ৰিয়েটিভ মাইণ্ডছেট মানে অৰ্থাৎ প্ৰব্লেমটো সলভ যেনেকৈ আমাৰ কৰিবলৈ এটা মাইণ্ডছেট লাগিব এটা নতুনকৈ বস্তু ক্ৰিয়েশ্যন কৰিবৰ কাৰণে এটা মাইণ্ডছেট লাগিব ঠিক আছে তাৰপিছত আমি এক্সপ্ৰেছ কৰিব পাৰিব লাগিব অৰ্থাৎ আৰ্টছৰ যিখিনি ষ্টুডেণ্টছ আছে বা আৰ্টছৰ যিটো মাইণ্ডছেট আছে সি সদায় সমাজ ব্যৱস্থাৰ লগত যেনেকৈ আমি আগতে কৈছো সমাজ ব্যৱস্থা বা কিবা এটা নিৰ্দিষ্ট দিশৰ যিবোৰ প্ৰব্লেম আছে সেই প্ৰব্লেমবোৰ লৈ পেলাই সদায় অবজাৰ্ভ কৰে তেনে তাত এক্সপ্ৰেছ কৰিব পাৰিব লাগিব অৰ্থাৎ তুমি সেই সমাজৰ মাজত গৈ মানুহৰ মাজত গৈ সোসাইটিৰ মাজত থাকি সেই প্ৰব্লেমবোৰ তুমি সলভৰ কাৰণে তোমাৰ এটা মাইণ্ডছেট তুমি ডেভেলপ কৰিব লাগিব দ্যাট ইজ কল আৰ্ট থিংকিং ওকে আৰ্টছ থিংকিং দেন সোশিয়েল থিংকিং মই যেটো ক'লো যে সমাজ ব্যৱস্থাত থাকি সমাজৰ তুমি হিতৰ বাবে অৰ্থাৎ সমাজখন কেনেকৈ আগুৱাই নিব পাৰি কেনেকৈ সমাজত প্ৰব্লেমবোৰ আমি কমানে নাইকিয়া কৰিব পাৰো মানুহৰ মাজত মিল মিলাপ বঢ়াব পাৰো ঠিক আছে সমাজ ব্যৱস্থাখন আৰু উন্নত কৰিব পাৰো সেইবিলাক হৈছে এই টাইপৰ থিংকিং যি তোমাক আৰ্ট ষ্টুডেন্ট হিচাপে তোমাক প্ৰতিফলিত কৰিব ইমোশনাল ইন্টেলিজেন্স অৰ্থাৎ তুমি ৰিলেশনশ্বিপবোৰ ডেভেলপ কৰিব জানা অৰ্থাৎ তুমি ইমোশনালি কন্ট্ৰলড হয়
ঠিক আছে ইমোশনাল ইন্টেলিজেন্সটো আজিৰ প্ৰেক্ষাপটত এটা মোস্ট ইম্পৰ্টেণ্ট এটা কনচেপ্ট হয় যে ইমোশনেলি মানুহ বেছি মানে ভাবুক হৈ থাকিলেও নহব বা খুব সোনকালে বেছি যদি নিজৰ ওপৰত সেলফ কন্ট্ৰোল নাথাকে তেতিয়াহ'লে জীৱনত তুমি সাকসেস কৰিবলৈ আজিৰ ডেটত খুবেই বেছি টান ওকে সো ইমোশনেল ইন্টেলিজেন্সৰ যেটো পাৰ্ট আছে হেতু আৰ্ট ষ্টুডেন্ট হিচাপে আমি ইয়াত ধৰিব পাৰো তাৰপিছত আমি যদি কমাৰ্চ টাইপৰ থিংকিং তুলাই আহো যেটো আমি কৈছো যে বিজনেস মাইন্ডসেটটো যেটো থাকে হেতু কমাৰ্চ টাইপৰ থিংকিং এ হয় অৰ্থাৎ কোনোবাই চাকৰিৰ প্ৰতি ইমান বেছি আগ্ৰহ নাথাকে কোনোবাই ভাল বিজনেস এটা এস্টাব্লিশ কৰিবলৈ মন ঠিক আছে সো এই বিজনেস মাইন্ডসেটটো কমাৰ্চ ষ্টুডেন্ট খিনি মানে ব্ৰেইনত থাকে ওকে তেওঁলোকে পুৰা এটা মানে ইনবিল্ট এটা তেওঁলোকৰ সেই মাইন্ডসেট ডেভেলপ হৈ যায় যে তেওঁ কমাৰ্চ টিমত থাকিব আৰু বিজনেস কৰিব ঠিক আছে বা প্ল্যানিং কৰিব এনেকুৱা নহয় যে কমাৰ্চ টিমত থাকি কেৱল বিজনেসে কৰিব লাগে তেওঁলোকৰ প্ল্যানিং এণ্ড মেনেজমেন্টৰ ওপৰত এটা অগাধ মানে দখল আহি যায় ঠিক আছে প্ল্যানিং আৰু মেনেজমেন্ট খুবেই বেছি ইম্পৰ্টেন্ট যেনেকৈ প্ৰত্যেকটো ষ্ট্ৰীমত তুমি চোৱা ইয়াত থকা তুমি সায়েন্সতে নাথাকা আৰ্টছত নাথাকা কিয় তুমি যোনটো ষ্ট্ৰীমতে যোনটো ষ্টুডেন্টে নহক বা তুমি যোনটো সাৰ্ভিসে নকৰা কিয় প্ল্যানিং আৰু মেনেজমেন্ট এটা খুব ইম্পৰ্টেন্ট ৰোল প্লে কৰে তোমাৰ যদি প্ৰপাৰ প্ল্যানিং নাথাকে তুমি কোটো সাকসেস হ'ব নোৱাৰিবা সেইকাৰণে কমাৰ্চত পঢ়িলে এটা বেনিফিট কি হয় যে কমাৰ্চৰ এই যে যেটো বিজনেস মাইন্ডসেটৰ লগতে যেটো প্ল্যানিং আৰু মেনেজমেন্টৰ ওপৰত যিখিনি আমি শিকিব পাৰিম কি আমাৰ জীৱনত আগুৱাই যোৱাত বহুত বেছি সহায় কৰিব আৰু এটা আছে ফাইনান্সিয়াল থিংকিং যেটো মই কলো যে যি পইচাটো কেৱল আনিছে আৰু খৰচ কৰাই মানে মাথা মাৰি থকা নাই পইচাটো মানে কেনেকৈ পইচাৰ মানে এফিচিয়েন্ট ইউজ কৰিব পাৰি পইচা কেনেকৈ অপচয় ৰোধ কৰিব পাৰি ওকে কেনেকৈ আমি নিডছ আৰু ওয়ান্টছৰ ডিফাৰেন্সবোৰ বুজিব পাৰো কেনেকৈ আমি পইচাৰ উপযুক্ত ব্যৱহাৰ কৰি পইচাক আমি কম্পাউন্ডিং কৰাব পাৰো অৰ্থাৎ পইচাক আমি বৃদ্ধি কৰাব পাৰো কেনেকৈ সেভিংস হয় কেনেকৈ ইনভেষ্টমেন্ট হয় বিনিয়োগ হয় সেই গোটেই প্ৰশ্নবোৰ জুনে এনি টাইম চিন্তা কৰি থাকে দ্যাট ইজ কল্ড কমাৰ্চ থিংকিং টাইপ ওকে আৰু ডিসিশন মেকিং যেটো আমি কৈছোৱে যে অল দা ডিসিশন মেকিং ৰিগাৰ্ডিং ডেভেলপমেন্ট এন্ড গ্ৰোথ ওকে বা মানিটাৰী ডিসিশন মেকিং বুলি তুমি ক'ব পাৰা যে পইচা ক'ত খৰচ কৰিম ক'ত খৰচ নকৰিম সেইটো এটা ইম্পৰ্টেন্ট ডিসিশন সেইকাৰণে কমাৰ্চিয়েল ষ্টুডেন্টস খিনিয়ে সেই ডিসিশন খিনি আমি ভাবো ভালকৈ ল'ব পাৰে অৰ্থাৎ হাউ কেন ইট গ্ৰো অৰ আৰ্ন মানি কেনেকৈ ইয়াক উন্নত কৰিব পাৰি আৰু কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰি এনেকুৱা টাইপৰ চিন্তাধাৰা যদি তোমাৰ মাইন্ডটোত ডিস্টাৰ্ব কৰি আছে ডিস্টার্ব বুলি নকওঁ ডিস্টার্ব অর্থাৎ ভুল হৈ যাব তোমাৰ মাইন্ডটোত যদি এনি টাইম ক্ৰিয়া কৰি আছে যে হাউ কেন ইট গ্ৰো কেনেকৈ উন্নত কৰিব পাৰি কিবা এটা কাম কেনেকৈ ডেভেলপ কৰিব পাৰি আৰু কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰি সেই কথাটো বিজনেস কনসেপ্টত আহিব আৰু আৰ্টছত হাউ ডাজ সোসাইটি ওয়ার্ক লাইক দিস অৰ্থাৎ হোৱাই ডাজ সোসাইটি ওয়ার্ক লাইক ইয়াত যেনেকৈ হাউ কেনেকৈ ইয়াত হোৱাই কিয় কৰি আছে অৰ্থাৎ মানুহৰ মাজত যদি মিলাপিতা নাই মানে মিলাপ্ৰীতি যদি আজি প্ৰেক্ষাপটত কমি আহিছে যদিহে কমি আহিছে কিয় কমি আহিছে যদি মানুহে ইজনে সিজনক হিংসা কৰিবলৈ আগতকে বেছিকে হিংসা কৰিবলৈ লৈছে তেনে কিয় লৈছে এই গোটেই টাইপৰ থিংকিংটো আৰ্টছ থিংকিং মানে ওকে আৰু কমাৰ্চে কি কৰিব যে কেনেকৈ ইয়াক গ্ৰো কৰাব পাৰি আৰু কেনেকৈ মানি আৰ্ন বেছিকৈ কৰাব পাৰি সেই টাইপৰ থিংকিংটো কমাৰ্চ থিংকিং হ'ব ঠিক আছে সো তোমালোক কোনটো ক্যাটাগৰী থিংকিংত পৰা তোমালোকে এইটো সিদ্ধান্ত লৈ লবা ঠিক আছে ইয়াৰ পিছত আমি নেক্সটলৈ আহিম আমি আমাৰ শেষৰটো ফেক্টৰলৈ যেটো মই ইয়াতে কৈছো তোমালোকে চোৱা যে ডোন্ট এলাউ টু ইম্পেক্ট ইয়োৰ সিলেকশন অৰ্থাৎ আমি কলো যে কোনবোৰ ফেক্টৰে আমাক প্ৰভাৱ পেলায় বা কোনবোৰ ফেক্টৰ আমি সদায় ব্ৰেইনত ৰাখি বা আমাৰ মাইন্ডত ৰাখি বা কোনবোৰ ফেক্টৰৰ কথা আমি চিন্তন কৰি আমি এটা ষ্ট্ৰীম সিলেক্ট কৰিব লাগে তোমালোকে ইতিমধ্যে গম পাইছা ঠিক তেনেদৰে এটা খুব ইম্পৰ্টেন্ট কথা আছে অৰ্থাৎ কিবা এটা বস্তু কি কৰিব লাগে আৰু কি কৰিব নালাগে সেইটো ইম্পৰ্টেন্ট কিন্তু অৰ্থাৎ কি কৰিব লাগেটো যিমান ইম্পৰ্টেন্ট কি কৰিব নালাগে টু বি সাকসেসফুল হেতুও কিন্তু বহুত ইম্পৰ্টেন্ট হয় সেইকাৰণে আমি এটা কথা জানিব লাগিব যে ডোন্ট এলাউ অৰ্থাৎ কোনবোৰ ইম্পেক্ট অৰ্থাৎ এতিয়া যেতিয়া ৰিজাল্ট দিয়াৰ পিছতটো আহি যাব নহয় তোমাৰ গোটেই নেইবাৰ আহিব গোটেই ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছ আহিব আহি পেলাই ক'ব বিভিন্ন আহি যাব দিহা পৰামৰ্শ সবেই দিয়ে দিব ঠিক আছে তাৰ মাজত কিছুমানে ভালো দিব মই সদায় বেয়া বুলি কোৱা নাই পজিটিভ নেগেটিভ সবতে থাকে সো সেইকাৰণে চাবা তোমালোকে যেহেতু ইতিমধ্যে চাই আছা ভিডিওটো গম পাই আছা যে কোনবোৰ ফেক্টৰে তুমি কোনটো ষ্ট্ৰীমৰ বাবে বনিছা ইতিমধ্যে তুমি পাৰিবা গম পাইছা লাহে লাহে ঠিক তেনেদৰে কিছুমান কথা আছে যিবোৰে তোমাৰ এই সিলেকশন অৰ্থাৎ ষ্ট্ৰীম সিলেকশনত ইম্পেক্ট কৰিব তুমি একদম নিদিবা নাম্বাৰ 1 পেৰেন্টছৰ যদি প্ৰেছাৰ অৰ্থাৎ পেৰেন্টছে যদি তোমাক প্ৰেছাৰ কৰে সাজেশন দিয়া নাই প্ৰেছাৰ কৰিছে যে নহব তোমাৰ ইচ্ছা নথকা সত্ত্বেও তোমাক জোৰ জবৰদস্তি কোনোবা এটা ষ্ট্ৰীমত যাবলৈ দি আছে কিন্তু তোমাৰ মন নাই তোমাৰ মন বেলেগ কিবা এটা কামত তুমি পেৰেন্টছৰ লগত ফুললি ওপেনলি কথা পাতা যে মা এইটো কথা বা দেউতা মোৰ এইটো মন নাই মই এইটো নপঢ়ো সেইকাৰণে পেৰেন্টছৰ প্ৰেছাৰত গৈ পেলাই কেতিয়াও সিলেকশন নকৰিবা নাম্বাৰ 1 নেক্সট সোসাইটিৰ প্ৰেছাৰত নাযাবা
সোসাইটিয়ে ক'ব যে এটো কৰ হেতু কৰ সোসাইটিয়ে ক'ব যে আমুকে হেতু কৰিছে তই হেতুও কৰ সোসাইটিয়ে বা সমাজ ব্যৱস্থাতে তোমাক যদি কয় যে এটো কৰ বা সোসাইটিৰ কথাত তুমি এটা স্ট্ৰীম সিলেকশন কেতিয়াও নকৰিবা নেক্সট ফ্ৰেন্ডছৰ চইচত হেতু খুব ইম্পৰ্টেন্ট কিন্তু এই 3 নম্বৰটো সবতকৈ বেছি ইম্পৰ্টেন্ট তোমাৰ বেষ্ট ফ্ৰেন্ডটোৱে যদি এটা স্ট্ৰীম ললে বুলে তুমিও সেই স্ট্ৰীমটোৱে লবা বুলি কোটো লিখা নাই কোনো ধৰণৰ এটো কথা নহয় অৰ্থাৎ তোমাৰ বেষ্ট ফ্ৰেন্ডটো হয়তো সায়েন্স স্ট্ৰীমৰ কাৰণে বনিব পাৰে তেওঁ হয়তো সায়েন্স স্ট্ৰীমৰ কাৰণে তেওঁ ডিসিশন লৈছে সেই বুলি তুমি আৰ্টস বা কমাৰ্চ স্ট্ৰীম তুমি যে ল'ব নোৱাৰা তেনেকুৱা কোনো কথা নাই হি সায়েন্সত গৈছে বুলিয়ে বা তাই সায়েন্সত গৈছে বুলি যে তুমিও সায়েন্সত যাবা বা আৰ্টছত গৈছে বুলিয়ে বা কমাৰ্চত গৈছে বুলি যে তুমিও যাবা that is a totally wrong decision wrong basis okay so এটো কেতিয়াও হবলে নিদিবা ঠিক আছে এতিয়া মই তোমালোকৰ গুটে চিন্তা প্ৰক্ৰিয়াটো একদম সহজ কৰি দিলো সেলফ টেস্ট বুলি আমি এটা টেস্ট দি দিছো ভিডিওটো লাষ্টত যেনেকৈ মই প্ৰথমতে কৈছিলো পাঁচটা কোৱেশ্চন দি দিছো তোমালোকক এই পাঁচটা কোৱেশ্চনৰ আনসাৰ তোমালোকে নিজেও এখন বহিত লিখা আৰু আমাকো কমেন্টত তোমালোকে জনোৱা যে তোমাৰ এই পাঁচটা কোৱেশ্চনৰ তোমালোকৰ আনসাৰটো কি আমি আগ্ৰহৰে বাট চাই ৰম তোমালোকৰ কমেন্টছ খিনি কাৰণে যে প্ৰথম কথা হুইচ সাবজেক্ট ডু আই এনজয় দ্য মোস্ট প্ৰথম কোৱেশ্চন নিজক খুধা সেলফ টেস্ট বেলেগক লবলৈ দিয়া নাই নিজকে নিজে পৰীক্ষা কৰা আৰু খুধা যে কোনটো সাবজেক্ট তোমাৰ সবতকৈ ভাল লাগে তুমি যে ইমান দিনে পঢ়ি আহিছা যিবোৰ সাবজেক্ট বা যিটো বিষয় আমি অলৰেডি ডিসকাস কৰিলো সেই টপিকবোৰৰ ভিতৰত কোনবোৰ টপিকত তুমি বেছি ইন্টাৰেষ্ট পাইছা মানে ঠিক আছে হেতু তুমি লিখি ৰাখা আমাকো কমেন্টত জনোৱা নেক্সট which subject feel easy to understand কোনটো টপিক কোনটো সাবজেক্ট তুমি একদম মজা আছে বুজি পাই যোৱা একদম আৰামত বুজি পাই যোৱা অকমান এফৰ্ট লগালে ভালকে বুজি পাই যোৱা নেক্সট কোৱেশ্চন what kind of career do I need তোমাক কেনেকুৱা কেৰিয়াৰ লাগে and the most important and valuable question তোমাক কোনটো কেৰিয়াৰ লাগে যদি তুমি ভাবিছা you wanna become a doctor তে তুমি কোনো কাৰণত আৰ্টছ আৰু কমাৰ্চৰ কথা ভাবিবই নোৱাৰা তোমাৰ কেৰিয়াৰটোই ডিসাইড কৰিব যদি তুমি বিচাৰিছা you will become a chartered accountant তুমি কোনো কাৰণত আৰ্টছ আৰু সায়েন্সৰ কথা ভাবিবই নোৱাৰা তোমাৰ কেৰিয়াৰটো তুমি নিজকে কোট চাব খুজিছা যেটো আমি কৈছো প্ল্যানিংটো প্ৰপাৰ লাগিব অৰ্থাৎ তুমি আজি যত খাৰা হৈ আছা আৰু আজি পা 10 বছৰৰ পাছত বা 20 বছৰৰ পাছত তুমি নিজকে কোট ইমেজিন কৰিছা জাস্ট ক্লোজ your eyes and imagine তুমি নিজকে যত দেখি আছা যেটো বিত্তিত বা যেটো ঠাইত চাব খুজিছা সেই ঠাইটো তুমি লিখি ৰাখা তেতিয়া তোমাৰ স্ট্ৰীম সিলেকশনত আৰু ইজি হৈ যাব আৰু আমি ইজি কৰি দিছো ডু আই লাইক থিওৰি অৰ প্ৰ্যাকটিক্যাল মোস্ট অৰ্থাৎ তুমি বেছিকে লিখি পলে ভাল পোৱা নে প্ৰ্যাকটিস বা প্ৰ্যাকটিক্যাল বোৰ ভাল পোৱা যদি তুমি বেছি থিওৰি ভাল পোৱা তেনে you should go for আৰ্টস স্ট্ৰীম ওকে আৰু তুমি যদি প্ৰ্যাকটিক্যাল অলপ বেছি এক্সপেৰিমেন্ট কৰি ভাল পোৱা তেনে তুমি কমাৰ্চত বা সায়েন্সত যাব পাৰা and the last one in which class I feel most confident অর্থাৎ কোনটোত তুমি যেনেকৈ মই কলো নহয় তুমি এনজয় কৰিবা আৰু কনফিডেন্ট হবা অৰ্থাৎ তুমি ভালকৈ আনসাৰ দিব পাৰিবা ভালকৈ ইন ফিউচাৰ তাৰ ওপৰত কাম কৰিব পাৰিবা তুমি এক্সপাৰ্টিজ ডেভেলপ কৰিব পাৰিবা হেতু তুমি ঠিক কৰিলো অৰ্থাৎ এই পাঁচটা প্ৰশ্নৰ উত্তৰ তোমালোকে নিজেই লিখি নিজকে নিজেই খুধা আৰু টু বি ভেৰি অনেষ্ট আনসাৰ গিটা তোমালোকে নিজেই লিখা আমাকো এই ভিডিওটোৰ কমেন্ট বক্সত জনোৱা তেতিয়ালে তোমালোকে কোনটো স্ট্ৰীম তোমাৰ কাৰণে পাৰফেক্ট হ'ব right stream right future মনত ৰাখিবা এটো খুব ইম্পৰ্টেন্ট কথা তুমি যোনটো স্ট্ৰীম ডেভেলপ সিলেক্ট কৰিবা that will be your upcoming future তুমি যোনটো স্ট্ৰীম লবা যদি স্ট্ৰীমটো কেনেবাকৈ গলত হৈ গল নহয় ভুল হৈ গল তোমাৰ গুটে ফিউচাৰ will be spoil ঠিক আছে সো এখানে রাইট স্ট্ৰীম will make bright future এখানে এটা ভাল ফিউচাৰৰ বাবে আমি ভাল স্ট্ৰীমটো ডেভেলপ কৰিবই লাগিব সিলেক্ট কৰিবই লাগিব ভিডিওটো আমি বেছি দীঘলীয়া নকৰি ইয়াতে শেষ কৰিছো সো আশা কৰো আজি তোমালোকৰ ভিডিওটো তোমালোকৰ বাবে খুবেই বেছি ইনফৰমেটিভ লাগিছে আৰু যদি ভাল পাইছা ভিডিওটো তোমালোকে তোমাৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিবা আৰু আমাক কমেন্ট কৰিবা ঠিক আছে আৰু সাবস্ক্ৰাইব কৰিবা যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই ফলি পাঠশালা সদায় তোমালোকৰ লগত আছে আৰু এনেকুৱা টপিকবোৰত যদি তোমালোকে ভিডিও হৈ থকাটো বিচাৰিছা তেনে আমাক কমেন্ট বক্সত জনাবা আৰু কেনেকুৱা টপিকত তোমালোকক ভিডিও লাগে আমাক জনাবা আমি সদায় তোমালোকৰ বাবে সাজু হৈ আছো ধন্যবাদ